এহাল পক্ষী কোনো বনাঞ্চলৰ পৰা ওলাই আহিছে পক্ষীহাল কংক্ৰিটৰ মহানগৰীত এহাল পক্ষীৰ কাকলি ঘন গভীৰ বনাঞ্চলৰ পৰা ওলাই আহিছে এহাল পাকৈধৰা প্ৰেমিক চৰাই খ্যাত ধনেশ পক্ষীৰে এটা প্ৰজাতি পাকৈধৰা নৱগ্ৰহ মন্দিৰ চৌহদৰ এজোপা চেগুনৰ খুৰুঙত বাহ বন্ধাৰ চেষ্টা কৰিছে পাকৈধৰাহালে পুনৰ চাওক এই দৃশ্য ওখ ওখ অট্টালিকাই অহংকাৰী কৰি তোলা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেদৰে এহাল পাকৈধৰাই থিতাপি ল'বলৈ আপ্ৰাণ চেষ্টা চলাইছে তাৰ মাজতে ইটোৱে শান্তক কৰিছে মৰম চেগুনজোপাৰ খুৰুঙতেই এনেদৰে বাস কৰিছে পাকৈধৰাহালে কবি কুশল দত্তৰ কেমেৰাত ধৰা পৰিল পাকৈধৰাহালৰ জীৱন সংগ্ৰামৰ এই নান্দনিক দৃশ্য পবিতৰা অভয়াৰণ্যত প্ৰায়েই দেখিবলৈ পোৱা যায় পাকৈধৰা চৰাই বিশেষকৈ বুঢ়ামায়ঙৰ পাহাৰত অসংখ্য গছত বাহ সাজিছে পাকৈধৰা চৰায়ে মাজে মাজে খাদ্য আহৰণৰ বাবে বনাঞ্চলৰ পৰা মহানগৰীলৈ ওলাই আহে পাকৈধৰাৰ জাক ডিমৰু গছৰ গুটিকে ধৰি বিভিন্ন গছ-গছনিৰ গুটিয়েই পাকৈধৰাৰ প্ৰধান আহাৰ মাজে মাজে হেনো এই পাকৈধৰাৰ জাক দেখিবলৈ পোৱা যায় নুনমাটি চুনচালি আনকি বেলতলাটো আৰু এইবাৰ গুৱাহাটী মহানগৰীৰ চিত্ৰাচল পাহাৰৰ এজোপা চেগুনৰ খুৰুঙত এনেদৰেই বাহ সাজিবলৈ আপ্ৰাণ চেষ্টা চলাইছে পাকৈধৰাহালে স্থানীয় লোকসকলো ইতিমধ্যে সচেতন হৈ উঠিছে পাকৈধৰাহালৰ ক্ষেত্ৰত কিন্তু মাজে মাজে বান্দৰৰ জাকে আমনি কৰিছে সিহঁতহালক সেয়েহে বন বিভাগে চৰাইহালৰ সুৰক্ষাৰ বাবে বনকৰ্মী নিযুক্ত কৰাৰ আহ্বান স্থানীয় লোকৰ নিউজ ডেস্ক ৰিপোৰ্ট DY365